যুবরাজ আজি মোৰ অতি আনন্দৰ দিন সেয়েহে মই ভাবিছোঁ মনত ৰথৰ বাগজনী নিজ হাতে ধৰি থৈ আহিম ভগিনী মই পতিৰ গৃহ কোৱা কালুকালু ৰাখি শানে প্ৰস্তুত ৰথ দৈৱকীৰ বিদায়ৰ বাবে যুৱৰাজ প্ৰস্তুত আছে ৰথ দৈৱকীৰ বিদায়ৰ বাবে লাগে মাথো আজ্ঞা আপোনাৰ আজ্ঞা আছে কালুকেতু बोला बहुदेव बोला दৈৱকী সজ্জিত ৰথত কৰি আৰোহণ ৰথ মোৰ পৰা গৈ ভুৱন আহা 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 বহুদেৱ আহা দৈৱবাণী শুনিলে হঠাতে তোৰ প্ৰাণ যাইব কংস দৈৱ অষ্টম পুত্ৰ হাতে সাবধান সাবধান কংস যি ভগিনীৰ বিয়াপতি মহানন্দ কৰিছ মূৰ্খ কংস তই সেই ভগিনীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিন তোৰ দুৰন্ত সুৰ কাক চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা কোনে তৎপভাৰী এনে হল ধৃষ্টতা উপহাস কৰে এই দৈত্য নিপতি যি ভগিনীৰ স্নেহত সৰ্বকাৰ্য জলাঞ্জলি দি মহা আনন্দ আদি কৰিছো উপভোগে সেই ভগিনীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে মনত পৰিছে সেই ধৈৰ্যতিৰ অভিশাপ মনত পৰিছে সেই ধৈৰ্যতিৰ বৰ আপোন পাহাৰ হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল ভপুৱা মেলি আকাশ পাতাল মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোৱে চাকে যতে পুৱা বোধ কৰা ততালিকে বলিয়া দতাল হাতী তুৰন্তে অনাই জোৰে মেলি দিয়া প্ৰজাসাগৰত আনন্দৰ উৎসৱ হওক ধ্বংসৰ কংস ৰাজাৰ অন্ধকাৰ কাৰাগাৰে বিনা দুখী বসুদেৱ দৈৱকীয়ে যন্ত্ৰণা কৰে হাই